নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি জিএনএম নাৰ্ছিঙৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বা চেনেল পেজত যাই চাই ল'ব পাৰিব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, সালোক সংশ্লেষণৰ ফলত বতাহত কি গেছৰ পৰিমাণ বাঢ়ে? ইয়াৰ উত্তৰ হৈছে অক্সিজেন। ইয়াৰ চিম্বল O আৰু ইয়াৰ এটমিক নাম্বাৰ 8। কুৱেশ্যন 2, মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়? ইয়াৰ উত্তৰ হৈছে হাঁওফাঁওত। কুৱেশ্যন নং 3, হিউমাছ কি? ইয়াৰ উত্তৰ হৈছে প্ৰচুৰ জৈৱ পদাৰ্থ মিশ্ৰণত মাটিয়ে যি অনিয়তাকাৰ জটিল পদাৰ্থৰ সৃষ্টি কৰে সেয়ে হিউমাছ। কুৱেশ্যন 4, ৰেচনৰ উদ্দেশ্য কি? ইয়াৰ উত্তৰ হৈছে শৰীৰৰ পৰা বিপাকজাতীয় দূষিত পদাৰ্থ উলিয়াই দিয়া। কুৱেশ্যন 5, অক্সিজেন নোহোৱা পৰিৱেশত কেনেধৰণৰ শ্বসন চলে? ইয়াৰ উত্তৰ হৈছে অবাধ শ্বসন। কুৱেশ্যন 6, প্ৰাণীৰ প্ৰয়োজনীয় নাইট্ৰজেনৰ উৎস কি? ইয়াৰ উত্তৰ হৈছে উদ্ভিদ দেহ। কুৱেশ্যন 7, মিউটেশ্যনৰ তত্ত্বৰ প্ৰবক্তা কোন? ইয়াৰ উত্তৰ হৈছে ডাফিছ। কুৱেশ্যন 8, কেনেধৰণৰ ৰক্তকণিকাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষা কৰে? ইয়াৰ উত্তৰ হৈছে শ্বেত ৰক্তকণিকা। কুৱেশ্যন 9, সালোক সংশ্লেষণৰ প্ৰয়োজনীয় শক্তিৰ উৎস কি? ইয়াৰ উত্তৰ হৈছে সৌৰ শক্তি। কুৱেশ্যন 10, সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? ইয়াৰ উত্তৰ হৈছে ভিটামিন ডি। কুৱেশ্যন 11, এটা ATP অণুত সঞ্চিত শক্তিৰ পৰিমাণ কিমান? ইয়াৰ উত্তৰ হৈছে 7300 কেলৰি। কুৱেশ্যন 12, মানুহৰ মাংসপেশীত কি পদাৰ্থ থাকে? ইয়াৰ উত্তৰ হৈছে গ্লাইক'জেন। কুৱেশ্যন 13, উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড CO2 কিহৰ জৰিয়তে গ্ৰহণ কৰে? ইয়াৰ উত্তৰ হৈছে পাত। কুৱেশ্যন 14, সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড CO2 গেছ গ্ৰহণ কৰে? ইয়াৰ উত্তৰ হৈছে পত্ৰৰন্ধ্ৰ। কুৱেশ্যন 15, পানীত দ্ৰৱণীয় ভিটামিনবিধৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভিটামিন চি। কুৱেশ্যন 16, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ হৈছে নতুন দিল্লীত। কুৱেশ্যন 17, শৰীৰত আয়ডিনৰ অভাৱ হৈ থাইৰয়ডৰ গ্ৰন্থি ফুলি থকা বেমাৰটোক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে গৰল ৰোগ। কুৱেশ্যন 18, কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে ভিটামিন A। কুৱেশ্যন 19, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ছাল। কুৱেশ্যন 20, জীৱদেহ বা শৰীৰ গঠনৰ ক্ষুদ্ৰতম একক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে কোষ বা চেল।